যিহেতুকে আপোনালোকে জানে হিন্দীভাষীসকলৰ এক পবিত্ৰ এয়া হৈছে পূজা যি ছট পূজা আৰু ইতিমধ্যে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইবিলাকত এটি উলহ মালহেৰে ছট পূজা পালন কৰা হৈছে যদিও তাৰ ব্যতিক্ৰম হৈছে অসমত, কাৰণ অসমত ইতিমধ্যে আমাৰ সকলো জাতি জনগোষ্ঠীৰ ইয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা অকালতে আমি হেৰাই দিব লগা হ'ল আৰু ইতিমধ্যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষই শোকমান হৈ আছে বা সকলোৱে এই ঘটনাটিত ইতিমধ্যে শোক প্ৰকাশ কৰিছে বা সকলোৱে উচিত তদন্ত প্ৰক্ৰিয়া বিচাৰিছে। আৰু সেই সময়তে আজি ছট পূজা আৰু এই ছট পূজাত যোৱাবাৰ যেনেধৰণে আমি অতি উলহ মালহেৰে কৰিব পাৰিছিলোঁ বা কৰিছিলোঁ, কিন্তু এইবাৰ কিন্তু আমি সেই উলহ মালহেৰে কৰিব পৰা নাই, কাৰণ যিহেতুকে আমাৰ মাজত জুবিনদাৰ নাই আৰু জুবিনদাৰ আজিৰ এই মঞ্চৰ পৰাই আমাৰ ছট পূজাৰ স্থলীৰ পৰাই সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে উচিত তদন্ত হয়, উচিত তদন্তৰ মাজেৰে যাতে জুবিন গাৰ্গ ন্যায় পায় আৰু তাৰ কাৰণে আমি অসম হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। আৰু লগতে আজি আপোনালোকে জানে এই পবিত্ৰ ছট পূজা ৰাম লক্ষ্মণ সীতাই যেতিয়া বনবাসৰ সময়তে সীতামায়ে এই যি ব্ৰত তেওঁ ৰাখিছিলে আৰু এই ব্ৰত ৰখাৰ এটাই উদ্দেশ্য আছিলে যে ভাৰত তথা বিশ্বৰ মংগল হয়, শান্তি হয়। আৰু আজিও আমি এই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰজাগড় চুকলাই আপোনালোকে জানে এই যি BTR বা BTCৰ যিখিনি অঞ্চল ইতিমধ্যে সকলোৱে ওলাই আহিছে, সকলোৱে ছট পূজা ইতিমধ্যে পালন কৰিছে। আৰু এটা কথা ক'ব লাগিব, অসম চৰকাৰৰ নেতৃত্বত ইতিমধ্যে তথা BTR চৰকাৰে BTC চৰকাৰে হাগ্ৰামা মহিলাৰ নেতৃত্বত ইতিমধ্যে এবাৰ পোনপ্ৰথমবাৰৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছে। গতিকে এই চকতে আমি হাগ্ৰামা মহিলাই ডাঙৰীয়াকো আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, BTC চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে আজিৰ এই পূজাৰ জৰিয়তে সকলোৱে যাতে শান্তি সম্প্ৰীতি বচাই ৰাখক, সকলোৱে যাতে অসমখনৰ উন্নতি শান্তি প্ৰগতিৰে যাতে আগুৱাই যাব পাৰে, তাৰ কাৰণে মা ছটি মায়ে আশীৰ্বাদ দিয়ক আৰু আমি যাতে সকলোৱে মিলি থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও আজি আচলতে এই কথাটো মই ক'ব বিচাৰিছোঁ, ইয়াত আপোনালোকে কিছুমান লোকে কয় যে কেৱল হিন্দীভাষী লোকসকলে ছট পূজা কৰে। আচলতে এই ছট পূজা কেৱল হিন্দীভাষী লোকে নহয়, বিভিন্ন আপোনালোকে দেখিব অসমীয়া আমাৰ সম্প্ৰদায়ৰ মানুহ আছে, বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, নেপালী সম্প্ৰদায়ৰ বা বড়ো সম্প্ৰদায়ৰো মানুহ আহিছে এটা পূজা কৰিবৰ কাৰণে। এয়া হৈছে এটা পবিত্ৰ পূজা আৰু সূৰ্য আৰাধনা কৰা হয়। আপোনালোকে জানে যে যেতিয়া সূৰ্য অস্ত হয়, যেতিয়া বেলি ডুব যায় তেতিয়া অৰ্ঘ্য দিয়া হয়, আৰু যেতিয়া সূৰ্য উদয় হয় ৰাতিপুৱা তেতিয়া আকৌ অৰ্ঘ্য দিয়া হয়। তো হিন্দীভাষীসকলৰ এইটো এটা পূজা, যি পূজাই আমি সূৰ্য অস্ত হোৱাৰ সময়ত আমি অৰ্ঘ্য দিয়া হয় আৰু সূৰ্য আকৌ উদয় হোৱাৰ সময়ত বেলি ডুব যোৱাৰ সময়ত আমি অৰ্ঘ্য দিওঁ, আৰু সূৰ্য উদয় হোৱাৰ আগে আগে আমি আকৌ সূৰ্য দেৱতাক অৰ্ঘ্য দি আমি প্ৰণাম জনাওঁ যে আমাৰ অসম তথা ভাৰতবৰ্ষ সদায় শান্তিৰে থাকক আৰু সকলোৱে যাতে যি অসমৰ যি 12 বৰণীয়া তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই সদায় শান্তি আৰু প্ৰগতিৰে আগুৱাই যাব পাৰোঁ, তাৰে কামনাৰে আজি সকলো হিন্দীভাষীৰ লগতে সকলোকে অসমবাসীক আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে 1 নং চুকলাই ছট পূজা ঘাট। ইয়াতে আপোনালোকে ধৰমজলি পূজা ঘাট আছে, আকৌ পূব ধৰমজলি পূজা ঘাট আছে, আৰু 3 নম্বৰ চুকলাই আছে, আনন্দ বজাৰ আছে, চুৱলা আছে, আৰু কালা নদীত আছে আপোনালোকে ডিমাকুছিত, আৰু সোনাঝুলিত আছে, আমাৰ 1 নম্বৰ 2 নম্বৰ চুকলাইত আছে, গৌচলাত আছে, এনেকৈ প্ৰায় 14খন আমাৰ ইয়াতে পূজা ঘাট আছে। আৰু এটা কথা ক'ব লাগিব, সকলোৱে ওলাই আহিছে, সকলোৱে আমাৰ এই পূজাত সহায় সহযোগিতা কৰিছে। ইয়াতে বিভিন্ন সময়ত আমি যিটো দেখিবলৈ পাইছোঁ, একাংশ লোকে কিছু বিভেদ খানিব চেষ্টা কৰে, কিন্তু আমাৰ ইয়াত সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিগণিত হৈছে আৰু সকলোৱে ছটিৰ মাইয়া আশীৰ্বাদ লৈছে। আৰু এই চকতে আপোনালোককো, মেডিয়া বন্ধুকো আমি হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে মা ছটি মাইয়াৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকেও সদায় এইদৰে বাতৰি পৰিৱেশন কৰিব পাৰে, তাৰ বাবে আমি মইয়াৰ ওচৰত পূজা অৰ্চনা কৰিছোঁ, লগতে বিশ্ব শান্তি কামনা কৰিছোঁ।